নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ লিপিকা বৰুৱা ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। দেৰিকৈ হ'লেও সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি আহি আছোঁ, দেখিছে মোৰ লগত গৰু লৰা। আমি গৈ আছোঁ আমাৰ কামপুৰ ভোগালী মেলালৈ। ক'লৈ গৈ আছোঁ? ভোগালী মেলা। আমি কামপুৰ ভোগালী মেলালৈ গৈ আছোঁ। হৈ আছে আজি কিমান দিন হ'ল, 3 দিনমান হ'ল নেকি। অলপ গাটো বেয়া আছিল কাৰণে অহা নাছিলোঁ। আজি ওলাইছোঁ, জানো কেনেকুৱা হয়। চবৰে ভিডিঅ' চিডিঅ'বিলাক দেখি আছোঁ, ভালেই লাগিছে, যাওঁ যাওঁ লাগি আছে। তাতে নিজৰ জেগাত হৈছে, গতিকে আপোনালোকো ব'লক আমাৰ লগতে। এতিয়া আমি এইখিনিতে টাৰ্ণিং লৈছোঁ আৰু এতিয়া আমি আহি আছোঁ কথা পাতি পাতি। সিহঁতে কি পাতি আছে নাজানো আৰু। এতিয়া মানুহ চাগে ভোগালী মেলাৰ পৰাই আহিছে। ইয়ে লাইক এটা কৰি দিব, কাৰণ আপোনালোকতো নাহাকে মোৰ ভিডিঅ'ত চাবলৈ আপোনাৰ কামপুৰ ভোগালী মেলাখন। এতিয়া আমাৰ কামপুৰ বজাৰখন পাইছোঁহি আৰু এইয়া কামপুৰ ভোগালী মেলাৰ এটা গেট দেখিছে, আৰু এইফালে আমাৰ কামপুৰ শংকৰ সংঘৰ গেট। আৰু এই মাহত আহি আছে, আৰু ইহঁতে মোৰ পাৰ্চটোলৈ কি কৰিছে নাজানো। আৰু ভাইটিয়ে কৈছে চব মাৰিলোঁ, চেছ পাৰ্চ। হ'ব দেই। আৰু বজাৰ পালোঁ যেতিয়া মাস্কখন লগাই লওঁ। মাস্ক লগালে আপোনালোকে কথাবিলাক অকণ বুজি নাপাব, তথাপিও লগাই লওঁ, কাৰণ মইতো ভাইৰাছৰ পৰা বাচিব লাগিব। আৰু এইটো আমাৰ কামপুৰ শ্বপিং মল ট্ৰেণ্ডছ, আৰু ৰ'বতে মই টুপিটো খুলি হেয়াৰ ষ্টাইলটো দেখাই দিওঁ আপোনালোকক। কেনেকুৱা লাগিছে জনাবচোন কমেণ্ট কৰি। শুভেচ্ছা দিছোঁ। আমাৰ মানে চকুবোৰ ফ্ৰিক পৰা হৈ থাকে ভিডিঅ' এনেকৈ। শুভেচ্ছা দিছোঁ। আমাৰ মানে চকুবোৰ ফ্ৰিক পৰা হৈ থাকে ভিডিঅ' এনেকৈ নবনাওঁ যে, আজি ফাৰ্ষ্ট বনাইছোঁ। চকু মানে ইফালে সিফালে গুচি যায়, কেমেৰাটো আছে এইফালে। এইফালে পাৰ্চাৰ মাৰিলে পইচা আছে চব উলিয়াই লৈ। এতিয়া আকৌ বেগটো দি দিছে, এতিয়া ইয়াত একো নাই। ভোগালী মেলা অফাৰ দি আছে, আপোনালোকে চাবলৈ পাইছে। এয়া আমাৰ কামপুৰ টাউনৰ মেইন পেট্ৰল পাম্পটো, চাই লওক। আৰু এয়া আমি পাই গ'লোহি চাওক কামপুৰ ভোগালী মেলাৰ শেষৰটো গেট। এই গেটটোতে আমি সোমাই আহিলোঁ। ৰাস্তাটো ইমান বেছি লেতেৰা, ভিৰটো এইটো দেখিছে, দলঙলৈকে বহুত বেছি দীঘল লাইন হয়। আৰু এয়া ৰিণিকি দেখিছে মেলাখন। আৰু এয়া বলক বহুত খৰধৰকৈ গৈছোঁ, বহুত বেছি মানুহ দেখিছে। ভিৰটো দেখি ইমান ভাল লাগিছে। আঁতৰৰ পৰা জল্দি পাওঁগৈ নিচিনা লাগিছে, আঁতৰৰ পৰা ইমান ভাল লাগিছে। বলকচোন ওচৰৰ পৰা চাওঁগৈ, জল্দি বলক। ৱাও, আৰু ই আমি ফাইনেলি পাই গ'লোহি কামপুৰ ভোগালী মেলা। আহক মোৰ লগত, স্বাগতম জনাইছোঁ সকলোকে। এইয়া চাওক, এইফালে কিবা কিবি খোৱা বস্তু, কিবা কিবি মেলাৰ ষ্টাৰ্টিং। আৰু তাৰপিছত এই দুখন ডাঙৰ শৰাই, আৰু এইখিনিতে এটা মহ আৰু এটা মানুহৰ ষ্টেচু আছে। আৰু মানুহ সেইখিনিতে চবেই পুৰা ফটো উঠিছে। সেইখিনিতে ফটো উঠিবলৈ লওঁতে মাহত নাইকিয়া হৈ গ'ল। আৰু এয়া মই মাহঁতক বিচাৰি আছোঁ। আৰু এয়া চাওক বস্তুবিলাক কিবা কিবি, আৰু হেয়াৰ বেণ্ড, ৰাবাৰ, কিবা কিবি লেডিছৰ বস্তু, সেইবিলাক কালাৰফুল কিবা কিবি। আগবাঢ়িবলৈ ৰাইজসকল নে এইখিনিতে ৰৈ থাকিব? বস্তু দেখি যাবই, যি বস্তু খালি ডিছ, প্লেট, এইবোৰ মেইন। গন্তব্য স্থানলৈ যাওঁ চপৰি। আৰু আমাৰ কি চলি আছে? চকৰি মেইন। কিন্তু এতিয়ালৈকে চকৰিটোৰ ওচৰলৈ যাবই পৰা নাই। ইমান বেছি ডাঙৰ ফিল্ডখন ভবাই নাছিলোঁ, ইমানখিনি যে কিবা কিবি আছে। আমাৰ মাতকেইটা উঠিছেনে বাৰু? চাই থাকিব। এইবোৰ চাওক, ধুনীয়া বেগ, কিবা কিবি। আৰু ইফালে কাপোৰ চাপোৰ আছে। আমি চাইছোঁ, অলপ খৰধৰকৈ চাইছোঁ দেই। বহুত বেছি দোকান আছে, সকলোবোৰতো চাব লাগিব ন। আৰু এইবিলাক ভাইটিয়ে কিবা কিবি লং পেণ্ট চাই আছে। আৰু চাই থাককচোন আপোনালোকেও। এইখিনিতে গান এটা শুনি মোৰ নাচিব মন গ'ল, অকণ ডিঙিটোকে ভাঙি দিলোঁ। আৰু চাওক মোৰ গালখন কেনেকৈ চুই আছোঁ। লগৰ ফ্ৰেণ্ড এজনে পেলাই বহুত দিনৰ মূৰত বৰকৈ দিলে চিকুটি।
দিলে আৰু এতিয়া তেনেকৈ স্পেচনৰ পৰা নামিম আৰু পাই গ'লোঁ এতিয়া পাই ভাবিছিলোঁ এবাৰ ইয়াত নাও চলাওঁ বুলি, কিন্তু মোৰ ৱেইটটো লোড ল'ব নোৱাৰে কাৰণ সৰু ল'ৰা ছোৱালীৰ বাবে। চাওক এয়া আমি চকুত উঠিবলৈ গৈ আছোঁ আমি দুটা। চাওক অনুভৱ কেনে? অনুভৱ কেনে? মজা মাথা ঘূৰাইছে, অলপ ভয় লাগিছে। এতিয়া আমি আনিছোঁ মেইন কামটো কৰিবলৈ খাবলৈ, যিহেতু আনিছোঁ খাবতো মেইন আৰু এতিয়া আমি আহিছোঁ ভোগালীৰ মেইন ভোগৰ ঘৰখন কাহিনীপুৰ আমি চামজপুৰ এইফালে, আৰু এয়া চাহ পুৰা টেষ্টি টেষ্টি বনাই আছে। কিন্তু ভালকৈ জনাবচোন দেই। এয়া মানে আমাৰ UDP এণ্টাৰটেইনমেণ্টৰ ভিউৱাৰ্ছ লগ পাই গ'লোঁ। মাইনাজনী আমাক লগ পাই পেলাই চাবলৈ আহিলে। আশা কৰোঁ এইফালে দেখাই দিয়া। আমাক দেখি পেলাই আহিলে। কেনেকুৱা লাগিছে তোমাৰ লগ পাই? কোৱা লাগিছে? তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুস্মিতা। মৃদুস্মিতা, বহুত ভাল লাগিলে। খুৰী আৰু যেনেকৈ মৃদুস্মিতা আমাক আহি লগ পালে ইমান ভিৰৰ মাজত, আঁতৰৰ পৰা আহিছে, বহুত ভাল লাগিছে। ওচৰৰ পৰা দেখা পাই পেলাই বৰ ভাল লাগিলে। এতিয়া আপোনালোকে চাওক ল'লে। আৰু এয়া মই ছানগ্লাছ কিবাকিবি ট্ৰাই কৰি আছোঁ। ভিডিঅ'টো বনাওঁতে বহুত কিবাকিবি ভুল চুল হ'ব পাৰে বাৰু, ইমান বেছি এক্সপিৰিয়েঞ্চ নাই, গতিকে জনাব কি ক'ত ভুল হৈছে। আৰু প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, অলপ ছাপোৰ্ট কৰিব। নতুনকৈ বনাইছে যিহেতু UDP এণ্টাৰটেইনমেণ্টত যেনেকৈ মই ছাপোৰ্ট কৰিছোঁ তেনেকৈ যদি ইয়াতো মন দিয়ে। থেংক ইউ ফৰ ৱাটছিং।